মৰ্নিং নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া তেজপুৰ যাবলৈ ওলাইছোঁ। তো বৰ্তমান মিছাত আছোঁ। তো ইয়াতে বাছ ষ্টেণ্ডত ৰখি আছোঁ। তো গাইজ এইটো চাওক, এইটো হয় কেল্ডিং টি ষ্টেট আৰু এইটো ৰাস্তাত কেল্ডিং টি ষ্টেট যায়। তো আমি ইয়াতে ৰখি আছোঁ। তো আমাক লৈ যাবৰ কাৰণে গাড়ী আহি আছে। তো সিহঁতে আহিলেহে আমি যাম। তো তাকে চাই আছোঁ কিমান দেৰিত আহে। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ সিহঁতে ফাইনেলি আহি পালে আৰু মই আছোঁ বিপুলৰ চাৰিওফালে দাদা এজন আছে। তো গৈ আছোঁ আমি। তো গাইজ এইটো হ'ল তেজপুৰ দলং, তেজপুৰ ভোমোৰাগুৰি দলং। তো আমি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকৈ লাগে এইটো জনাব। তো আমি এতিয়া দলঙৰ ওপৰত গৈ আছোঁ। তো গাইজ আমি ফাইনেলি তেজপুৰ আহি পালোঁ আৰু এতিয়া মহাভৈৰৱ মন্দিৰত আহি পাইছোঁ। এতিয়া ইয়াত দৰ্শন কৰিম আৰু যাম। তো গাইজ ইয়াত চাওক ছিকিউৰিটি কিমান আছে। আজি অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব আৰু দৰ্শন কৰিব। তাৰ কাৰণে আজি ছিকিউৰিটি বহুত পাৱাৰফুল দি ৰাখিছে। তো গাইজ এইটো চাওক, মামা আহি পালেহি আৰু মানুহকেইটা ফটো উঠি আছে মামাৰ ওচৰত গৈ। তো মই ইয়াতে ওপৰত আছোঁ আৰু বহুত পাব্লিক আছে ইয়াত আৰু মিডিয়া মানুহ বহুত আছে। ট্ৰাই কৰি চাম বাৰু ওচৰত যাব পাৰিম নে নাই। তো ফটো উঠি আছে আৰু এয়া পল্লৱ লোচন দাস, পল্লৱ লোচন আৰু বহুত কেইজনমান নেতা আছে আৰু ছিকিউৰিটিও বহুত আছে। আপোনালোকে দেখি আছে। এয়া আমাৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মামা। চাওক গাইজ, ওচৰৰ পৰা আজি ফাৰ্ষ্ট টাইম মই মামাক দেখা পাইছোঁ। চ' বহুতেই ভাল লাগিছে ওচৰৰ পৰা চাই। আৰু মিডিয়াও আছে, ছিকিউৰিটি আছে। তো ওচৰত যাবলৈ চান্স নাই আৰু। তো ট্ৰাই কৰি চাম বাৰু যাব পাৰিম নে নাই। এতিয়া মন্দিৰ দৰ্শন কৰিব সোমাই আছে মামা। তো দৰ্শন কৰাৰ পাছত দেখা যাব কি হয়। গাইজ এইকেইটা চাওক, মামাক লগ কৰিবৰ কাৰণে কিমান মানুহ ৰখি আছে বাহিৰত। ফটো উঠিবৰ কাৰণে কিমানজন বহি আছে। গাইজ মামাকতো নাপালোঁ, পল্লৱ লোচন দাদাক আমি পালোঁ। তো তাৰ লগত ফটো উঠিলোঁ। গাইজ মামা আহিছিলে ইয়াত। মামাকতো দেখা পালোঁ, ফটো উঠিব নোৱাৰিলোঁ। তো যি নহওক দেখা পালোঁ। এতিয়া বহুত আমাৰো দেৰি হৈ আছে, এইটো কাৰণে আমি যাব ওলাইছোঁ। তো মামাক চালে নহ'ব, আমাৰ দেৰি হ'ব। তো চাই থাকক। এতিয়া আমি বাণ থিয়েটাৰলৈ যাওঁ। কিমান দূৰ আছে বা এতিয়া। তো গাইজ আমি ফাইনেলি আহি পালোঁ আৰু ইয়াত আমাক আইডেণ্টি কাৰ্ড এটা দিব। তো এইটো আইডেণ্টি কাৰ্ডটো লগাই পেলাই ভিতৰত সোমাব লাগিব। আৰু ইয়াত সভা এটা অনুষ্ঠিত আছে, এইটো সভাত অংশগ্ৰহণ কৰিব আহিছোঁ। তো চাওক মোৰ আইডেণ্টি কাৰ্ড, এইটো লগাই আৰু ভিতৰত যাম। আৰু এইফালে চাওক বিপুল আছে, বিপুলৰ আইডেণ্টি কাৰ্ড পাই গ'লোঁ। তো গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ। ইয়াত ব্ৰেকফাষ্ট দি আছে। তো ব্ৰেকফাষ্টটো খোৱাৰ পাছতে সভা আৰম্ভ হ'ব। তো ফাইনেলি আমি ব্ৰেকফাষ্ট পাই গ'লোঁ আৰু এতিয়া খাম। আৰু পুৰি চাওক, পুৰি দিছে আৰু আলু ভাজি দিছে। তো এতিয়া আমি খাই আছোঁ। এয়া বিপুলো আছে লগত, আমি লগতে খাই আছোঁ। তো খাই বৈ এতিয়া আৰু ভিতৰত সোমাব লাগে। তো ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। তো এতিয়া খাই অলপ ভাল লাগিছে। তো এইফালে চাওক সত্যৰঞ্জন দাদা আহি পাইছে আৰু ইও এতিয়া পুৰি খাবলৈ লাইন পাতি আছে।
তো গাইজ এইফালে চাওক, এইটো এটা চিনেমা হল হয়, বান থিয়েটাৰ তেজপুৰত আছে এইটো। আৰু ইয়াতে আমাৰ সভাখন অনুষ্ঠিত হ'ব। আৰু এইটো সভাটোৰ নাম হ'ল কুটুম্ব সুৰক্ষা পৰিষদ জাতীয়। আৰু এতিয়া দ্বীপ প্ৰজ্বলন অনুষ্ঠান হ'ব। যিকোনো সভা আৰম্ভ কৰাৰ আগত আমাৰ হিন্দু সংগঠনবোৰত দ্বীপ প্ৰজ্বলন কৰা হয়। গাইজ এতিয়া আমাৰ অসমৰ জাতীয় সংগীত গোৱা হৈ আছে। গাইজ মিটিং আৰম্ভ হৈ গৈছে। যিমানজন আছে মঞ্চত উপস্থিত আছে চবেই নিজৰ নিজৰ ভাষণ ৰাখিলে। আৰু এনেকৈ সময় হৈ গ'ল, আমাৰ ভাত খোৱা সময় হৈ গ'ল। আৰু এতিয়া আমি ভাত খাব গৈ আছোঁ। তো গাইজ এইটো চিনেমা হলৰ বাথৰুমৰ ওচৰত থকা আইনা হয়। আৰু এইফালে চাওক, এইফালে বাথৰুম হয়। ইমান চাফা কৰি ৰাখিছে, ভাল লাগিছে সঁচাই। আৰু এইফালে চাওক সত্যৰঞ্জন দাদা সংবাদ মাধ্যম ওচৰত দাদাই নিউজত ইণ্টাৰভিউ দি আছে। আৰু এখন চাওক ভাৰত মাতাৰ ফটো আৰু অৰ্জুনৰ আই हमने दादा একটা সঙ্গে আহি। তো দাদা পরিচয়টা দিয়ে দেয়। দাদাকে নামটা? নাম হরি বৰুৱা, মই তেজপুৰৰে লাগি। দাদাকে নাম হৰি বৰুৱা, হৰু বৰুৱা, তেজপুৰ কেৰেকে। আৰু দাদা গছ পুলি ৰোপণ কৰেল গোটাই আইছে লেকে কিতনাটা ৰৈবিন? মই 77টা স্কুল কলেজ। 77টা স্কুল কলেজ में दादा डेली जाए के गছ পুলি ৰোপণ কৰেল। ওৱাৰ বাদে মানে আৰু এই নামঘৰ, মন্দিৰ, গীৰ্জা, মছজিদ এইগিলা মোৰ লগাই। तो दादा सब जगह में घूर के मैंने गछ पुली रोपण करे। तो दादा के भल लगल लग करके और बहुत भल काम करते आगो करते जाक और भल लगल मिल के। तो दादा के मुठ कईटा गछ लोगे এখন 1500 से ऊपर ना 2000 नहीं है। तो दादा के 1500টা এখন গছ के पुली है रोपे। तो और लगाइल सब दिने लगाते आए। गाइस এতিয়া আমি ঘৰলৈ যাব ওলাই আছোঁ। তো আপোনালোকে গমেই পায় আজি মই তেজপুৰ আহিছিলোঁ। তো ইয়াত মিটিং আছিলে, মিটিঙত খতম বাজিছে। তো এতিয়া আমি ঘৰলৈ যাব ওলাই আছোঁ। তো আমাৰ গাড়ী এফালে ৰেডি হৈ আছে। তো মানুহকেইটা অহা নাই, মানে মানুহকেইটা আহিলে এতিয়া ঘৰলৈ যাম। আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। গুড নাইট, বাই বাই।